আপোনালোকে ভিডিঅ'টো চাই থাকক তাৰ পৰা আৰু ধুনীয়া এটা আপোনালোকে ভিউ পইণ্ট দেখা পাব আৰু ইয়াত মানে ইয়াৰ পৰা যদি এখন ড্ৰোন উৰোৱা হয় তো ইয়াৰ ফুটেজটো একদম আল্টিমেট আহিব আৰু আমাৰ পংকজ পুৰা ফটো মাৰি আছে আৰু মানে এইখিনি উঠি হয়তো বহুত ভাগৰ লাগিছে আৰু লাহে লাহে ৰখি ৰখি আমি যাই আছোঁ ওপৰলৈ তো আপোনালোকে চাই থাকিব মানে যদি আপোনালোকে ইয়াত আহিব খোজে এনেকুৱা ডাৱৰীয়া বতৰত আহিলে ভাল কাৰণ ৰ'দ দিলে ইয়াত বহুত গৰম থাকে আৰু মানে আমি এনেকুৱা বতৰত আহোঁ গৰমত ঘামি জামি চেচ আৰু পংকজে কেমেৰাটো ধৰি আছে অলপ হাতখন ধৰি থাকিব পাৰে সেইটো অলপ ইগনোৰ কৰিব কাৰণ ইয়াত যি ঢালু আছে মানে অলপ চাই চিতি খোজকাঢ়িব লাগিব তো আমি আহি ওপৰ পালোঁ আৰু এইফালে এটা ৰাস্তা আছে আৰু এইটো চাইডে এটা ৰাস্তা আছে অলপ এনেকৈ নামি যাই কিনে আপোনালোকে ইয়াৰ পৰা চাব পাৰে কি ধুনীয়া এটা দৃশ্য চাব পাৰে আৰু এইটো গাঁও আছে কিজানি গম নাপাওঁ তলফালে যায় কিজানি আৰু ইয়াৰ পৰা চাব পাৰে কি ধুনীয়া আৰু এই সেইটো জেগা পাহাৰ সেইখিনিত যাব পৰা হ'লে ভাল আছিল কিন্তু কোনো ৰাস্তা নাই সেইফালে যোৱা তো ইয়াৰ পৰা এইখিনি দেখাই দিছোঁ আৰু আমি যাই আছোঁ ওপৰত আৰু অলপ ওপৰত যোৱাৰ পিছত আপোনালোকে ধুনীয়া ধুনীয়া ভিউ দেখা পাব মানে চাব পাৰে একেবাৰে চৰা একদম মানে চিৰি তিৰি নাই এনেকৈ যাব লাগে ইয়াত আমি কথা ক'বই পৰা নাই ইমান ভাগৰ লাগিছে আৰু আজি ৰ'দ নাই কাৰণে বাচিছে যদি আজি ৰ'দ থাকিল হয় যদি মাথা চাথা ঘূৰাই একদম তলত পৰি গ'ল হয় তো আমি আহি পেলাই সেই মন্দিৰটো চাব পাৰে সেইফালে অলপ এইখিনি গ'লে তাত আছে মন্দিৰটো আৰু ইয়াত আহিলে আপুনি এনেকুৱা এটা মানে পাথৰ দেখা পাব ডাঙৰ চাই তো ইয়াৰ পৰা পিছফালে যোনটো মানে নাজাৰা সেইটো আপোনালোকে হয়তো কেমেৰাত মানে ইমান এটা গম নাপাব কিন্তু যোনটো মানে আমি চকু দি দেখা পাই আছোঁ সেইটো নেক্সট লেভেল আৰু আপোনালোকক মই দেখাইছিলোঁ সেইটো মানে অলপ তলৰ পৰা দেখাইছিলোঁ তেতিয়া সেইটো কিমান ওখ আছিল এতিয়া তাতকৈ আমি দুগুণ ওখত আহি গৈছোঁ তলৰ পৰা আহি অলপমান ভাগৰ লাগিছে সেইকাৰণে এই শিলটোতে অলপ বহি কিনে ৰেষ্ট লৈছোঁ আৰু এতিয়া মন্দিৰত যাম আৰু সেইফালে মন্দিৰত অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াত আহি যোনটো মানে শান্তি পাইছোঁ সেইটো আৰু এই কেমেৰাত ক'লে আপোনালোকে বুজি নাপাব আৰু মোৰ লগত আছে আমাৰ বন্ধু পংকজ ভাই কেনে লাগিছে এতিয়া আহি কিনে আহি বৰ্তমান ভালে লাগিছে ইয়াত আজি বহুত ইমান ধুনীয়া ঠাই আমাৰ ওচৰতে আছে গমেই পোৱা নাছিলোঁ বৰ্তমান আজি আহি বহুত মানে আমি গমেই পোৱা নাছিলোঁ মানে বেলেগৰ ভিডিঅ' চাইছিলোঁ তো আপোনালোকৰ কেনে লাগিছে এই ঠাইখিনি প্লিজ কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে আমাৰ এই ওচৰে পাজৰে তো একবাৰ আহি কিনে চাওক মানে মজা ঠাই আৰু ক'বা মানে ভাষা নাই আৰু এই চাব পাৰে চাৰিওপিনে মানে সেউজীয়া সেউজীয়া আৰু কি যোনটো ইয়াত বতাহ বলি থাকে সেইটো মানে নেক্সট লেভেল আৰু চাব পাৰে আমি সেইফালেদি আহিছিলোঁ আৰু আহি আমি সেই দলংখনত অলপ জিৰাইছিলোঁ আপোনালোকে চালে কিজানি তাৰ পৰা এইখিনি উঠি আহি আমি এইখিনি পালোঁ তো চাব পাৰে আমি সেইফালৰ পৰা উঠি আহিলোঁ তলৰ পৰা এতিয়া ওপৰৰ ফালে যাই আছোঁ ওপৰ মানে পালোঁই আৰু মোৰ পিছফালে আছে এই মন্দিৰটো মানে যোনটো পাহাৰৰ ওপৰত মন্দিৰ আছে এইটো সেই মন্দিৰটো এইটো দামোদৰ মন্দিৰ বুলি কয় আৰু এতিয়া বৰ্তমান ইয়াত কোনো মানুহ অহা নাই কিন্তু প্ৰায়ভাগ ইয়াত মানুহেই থাকে তো অলপ চাব আৰু ইয়াত কোনোবা পুৰোহিত আছেনে নাই তো আপোনালোকে ভিডিঅ'টো চাই থাকক চাব পাৰে এই মন্দিৰটোৰ ওপৰত মানে বৰ ধুনীয়া বতাহ বলি থাকে নন ষ্টপ বতাহ আহি থাকে AC ফেনৰ কোনো দৰকাৰ নাই পুৰা মানে তাত সেইখিনি আহোঁতে আমাৰ যিখিনি মানে ঘাম ওলাইছিল আৰু ভাগৰ লাগিছিল সেইখিনি মানে ইয়াত আহি কিনে চব ঠাণ্ডা আৰু টেনশ্যন নাই আৰু এইটো এটা শিৱলিংগ চাব পাৰে ইয়াত চাকি বন্তি জ্বলায় আৰু চাব পাৰে এইটো হ'ল এই মানে মন্দিৰ যোনটো মেইন মন্দিৰ এইটোৱে হয় শ্ৰী শ্ৰী দামোদৰ মন্দিৰ সিদ্ধাশ্ৰম বৰম্বৈ হিলটপ আৰু এই মন্দিৰটো স্থাপিত হৈছিল 1986 চনত আৰু মানে ইয়াত এজন পুৰোহিত থাকে সেইটো ঘৰত চাব পাৰে তাত এতিয়া তলা মাৰা আছে এতিয়া ক'ত বা গ'ল আমি গম নাপাওঁ
যদি থাকিলে অলপ সুধিব পাৰিলোঁ হয় মন্দিৰটোৰ বিষয়ে। আৰু আপোনালোকে চাব পাৰে মন্দিৰটো চাৰো চাইড কি ধুনীয়া, ওপৰত চবত চাগে ওপৰত পাহাৰৰ চাব পাৰে। এতিয়া মন্দিৰটোতো তলা মাৰা আছে, নহ'লে আমি মন্দিৰটোত সোমাব চেষ্টা কৰিলোঁ হয়। আৰু যিহেতু মানে এয়া পাহাৰৰ ওপৰত মানে ইয়াৰ পানীৰ কোনো মানে ভাল সুবিধা নাই কিজানি, সেইকাৰণে এনেকৈ মানে বৰষুণৰ পানী ড্ৰামটোত ভৰাই ইয়াত থকা পুৰোহিতজনে ইয়াৰ ব্যৱহাৰ কৰে। আৰু এইটো মানে ঘৰতে পুৰোহিতটো থাকে কিন্তু এতিয়া নাই। আৰু থাকিলে অলপ এই মন্দিৰটোৰ বিষয়ে ভালকৈ ক'ব পাৰিলোঁ হয়, কিন্তু উপায় নাই। আৰু এইটো হ'লে মন্দিৰটোৰ মানে পিছ চাইডটো, আৰু ইয়াত মানে শিল বালি এইবোৰ ডাঙৰ ডাঙৰ শিলৰ টুকুৰা ইয়াত থোৱা আছে। বোধহয় এই মন্দিৰটো নতুনকৈ অলপ ৰিপেয়াৰিং কৰিব, সেইকাৰণে এইবোৰ অনা হৈছে। আৰু এতিয়া মন্দিৰটোৰ পৰা মানে কাষৰ ৰাস্তাটোত আমি এনেকৈ আহি এইফালে এইটো শিল দেখা পাব। এই শিলটোৰ কাষেদি এনেকুৱা এটা ৰাস্তা আছে, এই ৰাস্তাটো গ'লে আপুনি তাত আগত আৰু এটা শিল ল'ব, তাত উঠি আপোনালোকে ফটো উঠিব পাৰে। বহুত ধুনীয়া এটা ঠাই, আৰু আমাৰ কাষতে থকা আমি গমেই পোৱা নাছিলোঁ এনেকুৱা আমাৰ কাষতে যে থাকিব পাৰে। সেয়া চাব পাৰে। এই মোৰ বন্ধু পংকজে ফটো উঠি আছে। এতিয়া মই তাত গৈ আপোনাক তাৰ পৰা অলপমান দৃশ্য দেখাই আছোঁ। তাত মন্দিৰটো আছে, এইখিনিত আমি আছোঁ। আৰু আপোনালোকে গমেই পাইছে কিজানি আমাৰ ছাদ তাত মানে উৰি আছে, বহুত ধুনীয়া বতাহ। আৰু ইয়াৰ পৰা মানে কিমান দেখাম আৰু মানে ভিউ পইণ্ট দেখাওঁতে দেখাওঁতে আপোনাৰ হয়তো বৰ হৈ যাব পাৰে। মানে ইয়াত একবাৰ আহি চাব আপোনালোকে, কি এটা ধুনীয়া ঠাই আৰু আমাৰ কাষতে। আৰু সেইফালেদি চাব পাৰে কি ধুনীয়া এই যিটো পুঠিমাৰী নদীটো সেইফালেদি বৈ গৈছে আৰু সেইফালে গৈছে, আৰু চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। তো এই শিলটোৰ ওপৰত বহুত সময় থাকিলোঁ। এতিয়া ঘৰত যাওঁ, মানে তলত নামি যাওঁ, কাৰণ যেতিয়া আমি আহিছিলোঁ ৰ'দ নাছিল। এতিয়া চাব পাৰে বহুত ৰ'দ দিছে, বহুত গৰম এতিয়া। তো এতিয়া এইটো হ'ল মন্দিৰ। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ আপোনালোকক মই তলত লগ পাই আছোঁ। তো আমি আহি পালোঁ সেই মন্দিৰটোৰ একদম তলৰ ভাগ। আপোনালোকে গম পাইছে গুৱাহাটীত আমি উঠি গৈছিলোঁ। আৰু এইটো হ'ল আমাৰ মন্দিৰটোৰ গেট। ইয়াত অলপ জিৰাইছোঁ কাৰণ বাহিৰত চাৰিওফালে ৰ'দ। তো আৰু একবাৰ কৈ দিছোঁ, যদি আপোনালোকে কোনোবা ইয়াত আহিব বিচাৰে তো আমাৰ বৰমূৰ ব্ৰিজখন পাৰ কৰি আহি কিনে আপোনালোকে এইটো গেট দেখা পাব ওপৰত, হালধীয়া গেটটো। তো এইফালে ওপৰত গুচি যাব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুনকৈ চেনেলত আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।